আমাৰ অতিকৈ মৰমৰ অভিনেতা উৎপল দা আমাৰ মাজত আজি উপস্থিত আছে। প্ৰায় 3 দিনীয়া কাৰ্যসূচীৰে সূৰ্য থিয়েটাৰ ইয়াত প্ৰদৰ্শন হ'ব। Hey guys, good morning, সুপ্ৰভাত and welcome back to my channel মুনি মস্তি। বহুত দিনৰ পিছত গাইজ এক ছেকেণ্ড আৰু বহুত দিনৰ পিছত আচলতে মই ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু 2025 বৰ্ষৰ গাইজ এইটো মোৰ ফাৰ্ষ্ট ব্লগ। আজি একদম পুৱাই এটা ব্লগ ষ্টাৰ্ট কৰি দিছোঁ। লং ব্লগ মই বহুত প্ৰায় 1 মান্থ বুলি ক'ব পাৰি, 1 মান্থ হৈ গ'ল মই লং ব্লগ নিদিয়া। চ' 2025 বৰ্ষৰ এইটো মোৰ ফাৰ্ষ্ট ব্লগ। চ' নতুন বছৰ আশা কৰিছোঁ সকলোৰে ভালেই গৈছে। পলমকৈ হ'লে আপোনালোক সকলোকে মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চ' গাইজ আজি ইভিনিং ক'ৰবাত যাব লগা আছে আৰু ক'ত যাম আপোনালোকক দেখাম। চ' কাম বনখিনি কৰি আৰু গা পা ধুনীয়াকৈ ধুই মেলি লওঁ, তাৰপিছত দেখাই থাকিম। ফাইনেলি গাইজ মই ধুনীয়াকৈ গা পা ধুই মেলি আহিলোঁ আৰু এতিয়া মই আচল কথাটো কওঁ। গাইজ আজি আমাৰ বিদ্যালয়ে, আমাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ে 3 নিশাৰ বাবে 3দিনীয়া কাৰ্যসূচীৰে থিয়েটাৰ সূৰ্য আমাৰ মাজলৈ লৈ আহিছে, আমাৰ সৰকাতবাসী ৰাজ্যলৈ আনিছে আমাৰ বিদ্যালয়ে। সেইবাবে থিয়েটাৰ স্থলীলৈ যাব লাগিব। চ' ধুনীয়াকৈ একদম গা পা ধুই মেলি ল'লোঁ আৰু আজি ইভিনিংহে যাম। চ' আপোনালোকক ইভিনিং লগ পাম। টিকটসমূহ প্ৰায় শেষ হোৱাৰ কথা, গতিকে যিসকল শ্ৰোতা দৰ্শকে এতিয়াও টিকট সংগ্ৰহ কৰা নাই আহি পালোঁ এয়া থিয়েটাৰ স্থলীত আৰু চাওক এয়া আমাৰ বাইদেউসকলে আমাৰ টিকট ঘৰৰ পৰা প্ৰথম দৰ্শনীৰ টিকটসমূহ সংগ্ৰহ কৰিবলৈ আজি হৈছে থিয়েটাৰৰ প্ৰথম নিশা আৰু এতিয়া চাওক এইফালে আৰু এইফালে চাওক পুৰা ফটো চটো ছিজন চলি আছে, পুৰা মানে পাইপলাইনত কাম চাম হৈ আছে, চব আহিছে আমাৰ টিচাৰসকল। এইফালে দুৰ্লভ ছাৰ মানে এইবিলাক ফটো ছেজন চলি আছে। এয়া আৰু এয়া চব পুৰা ধুনীয়াকৈ একদম সকলোবোৰ থিয়েটাৰৰ সকলো ঠিক কৰিছে, ৰেডি কৰিছে আৰু তেওঁলোকৰ মানুহে। চ' খন্তেক সময়ৰ পিছতে আমাৰ আজিৰ যি কাৰ্যসূচী প্ৰথমটি থিয়েটাৰৰ প্ৰথমটি নিশা আজি আৰম্ভ হ'ব আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। সকলোবিলাক দেখুৱাই থাকিম আৰু চাই থাকিব। আজি প্ৰায় 3 দিনীয়া কাৰ্যসূচীৰে সূৰ্য থিয়েটাৰ ইয়াত প্ৰদৰ্শন হ'ব। সেয়েহে হাওৰাঘাটবাসীৰ সকলো ৰাইজক বা হাওৰাঘাটৰ বিভিন্ন ওচৰ পাজৰ বিভিন্ন অঞ্চলৰ ৰাইজে যেন আমাৰ এই 3 দিনীয়া যিটো কাৰ্যসূচীৰে নাটক উপভোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। আমাৰ এই হাওৰাঘাট শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত প্ৰথমবাৰৰ বাবে সূৰ্য থিয়েটাৰখন আহিছে, তাৰ বাবে আমি খুবেই আনন্দিত আৰু লগতে আমাৰ আশা কৰোঁ আজি 3টি নিশাৰ বাবে এই সূৰ্য থিয়েটাৰখন আহিছে, কিন্তু আজি প্ৰথমটো নিশা আমি সুচাৰুৰূপে যাতে পৰিচালিত হয় তাকে কামনা কৰিছোঁ, সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। প্ৰথম নিশাৰ নাট মঞ্চস্থ কৰাৰ আগে এটি চমু সম্বৰ্ধনা অনুষ্ঠান আপোনালোকৰ আগত ৰাখিবলৈ আমি আগবাঢ়িছোঁ। এয়া চাওক পুৰা থিয়েটাৰ আৰম্ভ হৈ গ'ল। এইফালে চাওক চাব পাৰে পুৰা থিয়েটাৰ আৰম্ভ হৈ গৈছে আৰু বন্ধুসকল, আমাৰ অতিকৈ মৰমৰ অভিনেতা উৎপল দা আমাৰ মাজত আজি উপস্থিত আছে। আপুনি দুআষাৰত কেনেকুৱা লাগিছে? কাৰ্বি আংলঙলৈ মোৰ দ্বিতীয় ভিজিট, হাওৰাঘাটত প্ৰথম, আৰু খুব ভাল লাগিছে। থিয়েটাৰ সূৰ্যৰ যোগেদি আপোনালোক সকলোকে লগ পাইছোঁ, মানুহৰ মৰম স্নেহখিনি লাভ কৰিবলৈ সক্ষম হৈছোঁ। যোৱাটি নিশাতে মানুহৰ উপস্থিতি যথেষ্ট আনন্দ দিছে আমাৰ মনত, আমাৰ নাট্য দলটিক। আজি দ্বিতীয় নিশা মৰমত তেজৰ টোপাল, যোৱাটি নিশাত আমি সংগীবিন সম্ৰাট মঞ্চস্থ কৰিলোঁ,
আৰু পৰহিলৈ মানে বিদায় নিশাত আমি ৰঙা গোলাপৰ নাটখনি নিবেদন কৰিম গতিকে আশা ৰাখিছোঁ যিদৰে প্ৰথম নিশাৰ মানুহৰ উপস্থিতি আমাক মৰম দিছে সঁহাৰি জনাইছে সেই উপস্থিতি মৰম যাতে এই দুটি নিশাটো আমি লাভ কৰোঁ আৰু সকলোৰে মনত হৃদয়ত থিয়েটাৰ সূৰ্যৰ কৰ্মকৰ্তা হিচাপে যাতে এটা বিশেষ স্থান লাভ কৰোঁ তাৰে কামনা কৰিছোঁ ধন্যবাদ বিপ্লৱদা আপোনালৈ বহুত আৰু আপোনাৰ ভিডিঅ'টোৰ যোগেদি মই আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা আৰু ওলগ জনালোঁ সকলোৱে ভালে থাকক কুশলে থাকক একত্ৰিত হৈ থাকক মৰম চেনেৰে বান্ধি থাকক ধন্যবাদ অশেষ ধন্যবাদ জনাইছোঁ আৰু গাইজ আজি হৈছে আমাৰ থিয়েটাৰৰ তৃতীয় দিন আৰু কাচি মই ওলালোঁ আৰু গাইজ কেমেৰা কোৱালিটি অকণমান বেয়া হৈছে তাৰ বাবে চৰি চ' গাইজ এতিয়া যাওঁ আৰু যিটো লাষ্ট দিন চ' অকণমান দেখাম চাই থাকিব